তৎক্ষণাৎ যেহেতু বানপানী হোৱাৰ ফলত এই অঞ্চলত বিভিন্ন এনেকৈ গাঁৱৰ ব্যক্তিয়ে যিহেতু নদীৰ মাজত পানীৰ মাজত ফচি আছে তাকে আপোনালোকক অলপ জনাম যে কোন ব্যক্তি বা কিমানখন ঘৰে ইয়াত আবদ্ধ হৈ আছে এইখিনি আৰু কোন ঠাইত বচাব পাৰিছে এইবিলাক আপোনালোকক মই বৰ্তমান দেখাম যিহেতু আজি যি চিমেণ্ট নদীৰ পাহাৰৰ পৰা যি আহি থকা পানীয়ে এই অঞ্চলৰ যি পৰিৱেশ কেনেকুৱা পৰিৱেশ কৰি থৈছে আপোনালোকক কেমেৰা পাৰ্চনক অলপ দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ যিহেতু পাহাৰৰ পৰা আহি থকা যে চিমেণ্ট নৈৰ কাষত বসবাস কৰা ব্যক্তিসকলক কি এটা পৰিৱেশ সৃষ্টি কৰি দিলে আজি বানপানীয়ে বৰ্তমান এতিয়াও বহুতো ব্যক্তিয়ে বহুতো জীৱ জন্তু ধৰক গৰু ছাগলী বিভিন্ন ধৰণৰ ঘৰত পোহা জন্তুবিলাক বৰ্তমান আবদ্ধ হয় এটাও ৰেস্কিউ বা বচাব পৰা নাই কিন্তু মানুহখিনিক যেনে তেনে এতিয়া বৰ্তমান বচাই আছে আমি কথা পাতিম তেখেতে 2 মিনিট আগত বৰ্তমান তেখেতক বচাই আনিছে তেখেতলোকে কিমান টাইমৰ পৰা কিমান টাইমলৈকে এতিয়ালৈকে হয়তো ৰাতিপুৱাৰ পৰাই এতিয়ালৈকে তেখেতলোকে হয়তো নদীৰ মাজত আবদ্ধ হৈ আছিল এতিয়া বৰ্তমান তেখেতলোকক কেইজন উদ্ধাৰ কৰিব পাৰিলে কিমান আছে এনে আপোনালোকে আবদ্ধ হৈ পানীটো তৎক্ষণাৎ কিমান সময়ৰ পৰা কেনেকুৱাকৈ বাঢ়ি আহিছিল অলপ মানে জাষ্ট বহি থাকোঁতে পুৰা পানীয়ে হৈ গ'ল পানী আহিছে কেনেকৈ আহিলে পাত্তাই নাপালোঁ মানে পুৰা ঘৰ এতিয়া ডুবিয়ে গ'ল ডুবি গ'ল এনে কোনখিনিত আছিলে এতিয়া যিবিলাক মানে এই অলপ ওলাই আছে পানী টাউনতে এনেকৈ আহিছে ন এইফালৰ পৰা আহিছে না তাতে কি বুলি কয় এইডোখৰ উজ্জ্বলপুৰ বুলি কয় ৰংপুৰীয়া চিমেণ্ট চাপৰি উজ্জ্বলপুৰ ৰংপুৰীয়া পিছত আগে পিছে এনেকুৱা হৈছিলে এনেকুৱা হোৱা নাই এইবাৰ প্ৰথম ন কেইদিনমান আগতো ইয়াত দোকান আৰু অসমত বৰ্তমান বৰষুণ এনেকুৱা নহয় বানপানী হ'ব লগা আজি ৰাতিপুৱালৈকে আমি যাওঁতে শুকানেই এইটো ঠাইটো দেখাব অলপ কেমেৰা পাৰ্চন এইটো ঠাইত বৰ্তমান একোৱেই নাই পানী না একো নাই কিন্তু এইটো ঠাইত আপোনালোকে চাই নিশ্চয় অবাক হ'ব বৰ্তমান ইফালে ফটককৈ চিমেণ্ট নৈৰ পৰা পানী সোমাই গ'ল অৰুণাচলৰ পৰা অহা পানী নহয় জানো এনে কেইজন এতিয়া বৰ্তমান আপোনালোকক কিবা উদ্ধাৰ কৰিলে টোটেল আমাক 9জন মানুহ আহিলোঁ আপোনালোকৰ উজ্জ্বলপুৰত কেইখন ঘৰ আছিলে এনেই এতিয়া আমাৰ ইয়াত 50-60 ঘৰমান আছে 50-60 ঘৰত আপোনাৰ কিছুমান মানুহ আগত পাৰ হৈ গ'ল সাঁতুৰি মেলি এতিয়া কিছুমান আৰু আছে প্ৰায়ভাগ মানুহেই আছে এতিয়াও আছে 50খন ঘৰৰ ব্যক্তিসকলৰ পৰিয়াল কিমান হ'ব তাত কিছুমানে যোনে পাৰিলে সাঁতুৰি আহিল ইয়াত বচাব কি পাৰিলে এনেতো আপোনালোকে হয়তো খেতি কৰা মানুহ বচাব ছাগলী চব উঠি গুচি গ'ল এই পানীটো কিমান টাইমৰ পৰা কিমান টাইমত হৈছে এইটো আপোনাৰ ৰাতিপুৱা বুলি ৰাতিপুৱা 11টা মান বজাৰ পৰা মানে 11টামান বজাত এনেও মইতো 10টামান বজাত ইয়াত আহিছিলোঁ কোনো পানী নাছিল কিন্তু 11টামান বজাৰ পৰা পুৰা ইয়াতে এমাৰ্জেঞ্চিকৈ আহিছে নহয় তাৰ কাৰণে মানুহে ইয়াৰ পৰা উদ্ধাৰ মানে ওলাই আহিবলৈ কোনো সুবিধা নাপালে সেইখিনি আছিল যিহেতু 13জন ব্যক্তি NDRF আহিছে নহয় জানো উদ্ধাৰ কৰিলে প্ৰশাসনৰ ফালৰ পৰাও বৰ্তমান ইয়াত আছে এই পৰিৱেশ ইয়াত গৰু ছাগলী মহটোতো বাদে দে এইবিলাক বচাব পৰাটো সম্ভৱ নহয় এতিয়া বৰ্তমান যোনে য'ত থাকি পেলাই বাচিব কিন্তু এতিয়া তেখেতলোকক উদ্ধাৰ কৰাৰ কোনো সুবিধা নাই মানুহখিনিক যেনে তেনে বৰ্তমান প্ৰথম হয়তো NDRF ইয়াত আপোনালোককেই উঠাইছে ন প্ৰথম উঠাইছে বৰ্তমান একো নাই চাওক খুব অসুবিধাত হয়তো টাং এটা বচাব পাৰিছে কম্বল এটা বচাব পাৰিছে পিন্ধা চোলাও তেখেতৰ বৰ্তমান দেহাত নাই এই অৱস্থা হৈছে দুখ লগা বিষয় আৰু এতিয়া বহুতো ঠাইত উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা চলাইছে কিন্তু এইটোৱে কথা ক'ব বিচাৰিম যে আমাৰ ইয়াত পানী ঠাই কিন্তু SDRF বা উদ্ধাৰ কৰা যি বিষয়াবোৰ আছে কিন্তু কম হৈছে নহয় জানো অলপ লাগিছিল কিন্তু কি কম এতিয়া বৰ্তমান ইয়াত লাগিছিল বুলি ক'লেও এতিয়া বৰ্তমান নাই
যিমান পাৰে তেখেতলোকে কৰি আছে কিন্তু ভৱিষ্যতলৈ কিন্তু ইয়াৰকৈ বেছি আমাক ইয়াত প্ৰয়োজনখিনি আছে বৰ্তমান এটা টীম উদ্ধাৰ কৰিলে আৰু বহুতো টীম বৰ্তমান আবদ্ধ হৈ আছে ইয়াত হয়তো আপোনালোকে চাই গম পাইছে ইয়াত কি পৰিৱেশ হৈছে কি পৰিৱেশ সেই পৰিৱেশটো দেখিলে আপোনালোকে আমি স্কুলত যাওঁ বৰ্তমান তেখেতলোকক চাওক এই অৱস্থাত তেখেতলোকে ঠাণ্ডাত কঁপি আছে উপায় নাই এতিয়া স্কুলত তেখেতলোকক থকা হ'ব ৰিলিফ কেম্প বনোৱা হৈছে এইটোৱে আছিল ইয়াত আৰু আমি চেষ্টা কৰিম ক'ত যোৱা হয়